কাৰণে হৈ আছে উঠি আছে মই পাহি পুনৰবাৰ আজি আপোনালোকক বহুত দিনৰ পিছত মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰ খবৰ বহুত বহুত ভাল আৰু মোৰো আজি ভাল মানে যোৱাকালিলৈ বেয়া আছিলে কিন্তু আজি ভাল কিয়নো আপোনালোকে হয়তো গম পাইছে মানে বহুত দিন মই ভিডিঅ' দিব পৰা নাই সেইটো কাৰণে মানে মনটো বহুত বেয়া লাগিছিল আৰু সেইকাৰণে খবৰো মোৰ বেয়া হৈ আছিল আৰু আজি মই যিহেতুকে ভিডিঅ' বনাব পাৰিছোঁ মানে দিছোঁ আপোনালোকক তো মই যে বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে আৰু মানে তো আজিৰ পৰা আৰু আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো আজি মই এটা মানে নেদেখা হয়তো বহুতেও জানে যে আজি মানে বহুতেও হয়তো গম পাব দেখিলে ভিডিঅ'টো আৰু বহুতেও হয়তো নাজানিব যে কি বস্তু মানে কি মানে কিয় এনেকুৱা কৰিছে আৰু বহুতেও মানে এক্টিং বুলি ভাবে যিটো মানে ভিডিঅ' দিবলৈ গৈ আছোঁ মই বহুতেও হয়তো ক'ব এইবিলাক এক্টিং কৰিছে কিবা কৰিছে তেনেকুৱা আৰু আগতেও মই ভিডিঅ' কেতিয়াবা মানে ফেচবুক ষ্টৰি হওক হোৱাটছআপ ষ্টেটাছ হওক তেনেকুৱা ভিডিঅ'বোৰ দিলে মানে বহুতে সোধে কি হয় মানে ৰিয়েলত নে এক্টিঙত এক্টিং কৰিছে এনেকুৱাকৈ সোধে কোনো ধৰণৰ এক্টিং নেদেখুৱাম যি দেখুৱাম ৰিয়েল দেখুৱাম তো আপোনালোকে চাই দেখুৱা ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু এইখিনিতে যে কওঁ মানে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এতিয়াই লওক ছাবস্ক্ৰাইব কৰি মানে পিছত ভিডিঅ'টো চাইছে গুচি যাব আপোনালোকে তো এতিয়াই লওক ছাবস্ক্ৰাইব কৰি আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ কাৰণে মানে উৎসাহ পাওঁ ন ভিডিঅ'বোৰ বনাবলৈ কৰিবলৈ উৎসাহ পাওঁ মইতো বেছি মানে কৰা হোৱাই নাই এতিয়ালৈকে তো আৰু বহুত দিন কৰাও হোৱা নাছিল কিয়নো মোৰ মোবাইলটো অকণমান প্ৰব্লেম হৈছে ফোনটোৰ মানে অলপ প্ৰব্লেম হৈছে যোৱাকালি ঠিক কৰি ল'লোঁ তো আজিৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু আমাৰ ইয়াতে বছৰীয়াত মানে মনসা পূজা বহুতে জানে বহুতে নাজানো তো আপোনালোকক আজি নজনাসকলক মানে দেখুৱাম আৰু যিসকলে মানে আহি চাবও নোৱাৰে মানে বহুত দূৰৰ পৰা আহি চাবও নোৱাৰে সেইসকলৰ কাৰণে মানে আপোনালোকে চাব পাৰিব তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু কিমান বেছি মানুহ হয় আপোনালোকক দেখুৱাম আপোনালোকে গম পাব নিজে ভিডিঅ'ত মানে গম পাব যে ইমান মানুহ হয় ইমান মানে এনেকুৱা আৰু বহুতে ভাবে যে এক্টিং কিন্তু তেনেকুৱা নহয় মানে বহুতে সোধে আগতেও মানে মই ক'লোৱে ন ফেচবুক ষ্টৰি হওক মানে হোৱাটছআপ ষ্টেটাছত হওক দিলে মানে এনেকৈ এক্টিং নে ৰিয়েলত এইবোৰ কি হৈছে মানে এনেকৈ সোধে মেছেজত মানে এনেকৈ সোধে আৰু কিন্তু কোনো ধৰণৰ এক্টিং নহয় ৰিয়েলতে দেখিব যি মানে হয় ৰিয়েলতে মানে দেখিব আৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পূৰা বেছি মানে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ধামাকা হ'বলৈ গৈ আছে তো ভিডিঅ'টো আৰম্ভ কৰ আৰু মই অলপমান লিপষ্টিক আৰু আইব্ৰ'টো অকণমান আৰ্ট কৰি লৈছোঁ কিয়নো মই চাবলৈ যাম আৰু আপোনালোকক দেখুৱাম আৰু ড্ৰেছটো কৰা নাই বাৰু ড্ৰেছটো মই কৰি ল'ম ড্ৰেছটো কৰি পেলাই যাম আৰু মানে এতিয়া সন্ধিয়া সময়ত মানে আহিব তো সন্ধিয়া সময়ত যাম তো আপোনালোকক দেখুৱাম চাই থাকিব সেইখনলৈকে এতিয়া মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আহিছোঁ আমি ৰাস্তাত আছোঁ এয়া ৰাস্তা কাৰণে এইটো ৰাস্তা ওলাই আহিছোঁ এতিয়া তো যাম মানে ৰৈ আছোঁ আহি পোৱা নাই আপোনালোকক দেখুৱাম কিমান মানুহ মানে মানুহৰ ভিৰ মানে মানুহৰ মাজে যাব লাগিব তো মানে ঠেলাই নিব আমাক নিজে দিব আমি খোজকাঢ়িব নালাগে আমাক নিজে লৈ যাব তো আপোনালোকে চাই থাকিব গম পাই থাকিব ভিডিঅ'টো চাই থাকিব সেইলৈকে আহিছোঁ আৰু এতিয়া মোৰ লগত আহিছে মাইনা এনেকৈ আহিছোঁ আৰু বেছি মানে কি আৰু চক টক কৰিম আৰু এনেকৈ আহিছোঁ আৰু এনেও মানে বহুত গৰম বহুত মানুহ বহুত গৰম তো সেইটো কাৰণে আৰু এনেকৈ আহিছোঁ আপোনালোকে চাই থাকিব আৰু এটা আহি গ'ল তাই যাব আৰু মাইনা যাব মই মোক ঘূৰাই দিলে মই ভিডিঅ' মানে আহি আছোঁ চাবৰ কাৰণে পূজা মই ব্লগ বনাব গম পোৱা নাই ফেশ্বন তাৰ লগত চলাওঁ নাই হা অ'কে ছাবস্ক্ৰাইব কৰি দিব দেই মই লিংকটো দি দিম গৈ আছোঁ এতিয়া আপোনালোকে দেখিব মানে আহি আছে তো চাই থাকক কাৰ গাড়ী আনিছে চিৰিবোৰো ভাল যাম দিয়ক মানুহ চাওক মানুহ চাওক মই দেখাই দিছোঁ এইবিলাক মই দেখাই দিওঁ মানুহ কেমেৰাটো মানে বৰ দিগদাৰ খং উঠি থাকিব নোৱাৰি না ইয়াতেতো আহাই নাই এইকেইটা চেলফি লোৱাত ব্যস্ত এই দুজনী চেলফি লোৱাত ব্যস্ত চাওক আহি পাইছে নাই নাহে মানুহ মাইনে পানী নাথুই পিছ
মানুহ চা আৰু তো পিছফালে আছে মানুহ চাও পিছফালে মানুহ কেনে হৈ আছে Oh my god. Mansap. Sulit tuloy ako sige. চাহ খাইছে তেৰিকা এহেত হৈছে কালিকাৰ ঘোঁৰা মানে এই 4 দিনত এইখিনি সময়ত তেহেঁতৰ গাত কালিকা গোসানী লাগে আৰু মানে এতিয়া মানে এনেকুৱা লাগে যেন আমাৰ আগত যেন কালিকা গোসানীয়ে আছে এনেকুৱা মানে ফিলিংছ হয় আৰু এখেত হৈছে কুবিৰ মানে কুবিৰ দেৱতা লাগে আৰু মানে এখেতৰ গাত আৰু মানুহ চাওক ইমান বেছি গেলাৰী গোটেই ফুল ইমান বেছি মানুহ আৰু পিছফালেও আছে আৰু ইমান গৰমত মানে ইমান গৰম তথাপিও মানে ইমান ৰ'দত পূজা চাবলৈ এৰা নাই ইমান বেছি মানুহ চাওকচোন আপোনালোকে নিজে গম পাব ইমান মানে ঠেলা হেঁচাত পূজা চাবলৈ এৰা নাই খুব বেছি ভাল লাগে আচলতে আৰু বহুতে কয় যে এইবোৰ একো নাই এইবোৰ এনেই গোটেই আচলতে তেনেকুৱা কথা নহয় যদি এনেই যদি কিবা তেখেতসকলে এনেই যদি আৰু ইমান মানুহৰ মাজতো তেওঁলোকেনো কিয় মানে এনেকৈ জঁপিয়াই থাকিব সেইটো আচলতে কথা নহয় আমি এইবোৰ ক্ষেত্ৰত বহুত মানুহ কাৰণ নিজে চকুৰে দেখি থাকোঁ ন সেইটো কাৰণে আমি বহুত বিশ্বাস কৰোঁ আৰু মানুহ যিসকলে হয়তো আপোনালোকে ওচৰৰ পৰাই পোৱা নাই সেয়া দেখিছেনে যদি একো নাই তেতিয়াহ'লে মই বা আপুনি এনেকৈ এখন দা মানে ইমান ডাঙৰ এখন দা মুখেৰে মানে দাঁতেৰে কামুৰি এনেকৈ হেৰি কৰাটো সহজ নহয় আৰু দেখিব মানে দাবোৰ মানে বহুত ডাঙৰ ডাঙৰ দাবোৰ ঘূৰায়ো দিয়ে তো আপোনালোকে দেখিব আৰু এইবোৰ দা মানে মানুহে ভাবিব যে একো নাই ধাৰ নাই কিবা নাই বহুত ধাৰ পূজাৰ আগদিনা এইবোৰ গোটেইবোৰ দা যিমানবোৰ দা আছে গোটেই মানে ধাৰ কৰা হয় আৰু নতুনকৈ তো পূৰা ধাৰ হৈ থাকে তথাপিও কিন্তু এনেকৈ থাকে একো নহয় আপোনালোকে নিজে ভাবক এনেই তেনেকৈ থাকে নে কিবা এটা মানে সঁচাই কিবা এটা হয় আপোনালোকে নিজে গম পাব আৰু যিসকলে এতিয়াও আহিব মানে এনেকৈ ওচৰৰ পৰা চাব মন তেখেতসকলে আহিব পাৰে কিয়নো
আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু তিনিদিন আছে, গতিকে আপোনালোকে আহিব পাৰে। আৰু এখেত হৈছে মহাদেৱ। আচলতে মহাদেৱ দেৱতা লাগে এখেতৰ গাত। মই গোটেইখিনি দেখুৱাব পৰা নাই, জাষ্ট আহি পাইছে। বহুত ওচৰৰ পৰাই মানে ভিডিঅ'টো কৰাৰ কাৰণে মোৰ স্ক্ৰীণত মানে গোটেইখিনি কভাৰ হোৱা নাই। এখেতে হৈছে মহাদেৱ। কিমান মানে ভাল এটা মানে দেখিবলৈ কিমান এটা ভাল লাগে। আৰু ইমান মানুহৰ আগত এনেকৈ হেঁচি ঠেলি থাকে যে মানে তাত থাকিব নোৱাৰি আৰু থিয় হৈ ইয়াত এনেকৈ মানে মাটিতে বহি লৈছোঁ। মোৰ অৱস্থা হৈছে ইয়াত কথা ক'লে ঢোলৰ মাতত ভইচটো নাহে, সেইকাৰণে এনেকৈ অকণমান দেখুৱাইছোঁ বাৰু। মোৰ মুখখনো এবাৰ দুবাৰ এনেকৈ দেখুৱাই থাকিম আৰু ভিডিঅ'ৰ মাজতে। আৰু এনেকৈ যদি মই আপোনালোকক গোটেইখিনি দেখুৱাই থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো 4-5 ঘণ্টাতকৈও বেছি হৈ যাব। তো সেইটো কাৰণে গোটেইখিনি দেখুৱাব নোৱাৰিম, যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। অৱস্থা নাই, এতিয়া ওলাই আহিছোঁ অকণমান ফেনৰ তলত আৰু এই পানী বটল পানী অকণমান খাই ল'লোঁ। মই কেইবাৰটো ওলালে এইজনীয়ে হাঁহে, কিয় নাজানো হাঁহে। এতিয়া যাম আৰু অলপ পিছত অকণমান চাওক আমি এতিয়া আহি আছোঁ। আমাৰ অৱস্থা চাওক আৰু এইবিলাক
ঘৰত লগ পাই আছোঁ পূজাৰ পৰা আহি মেলি গা পা ধুই অকণমান ফ্ৰেছ হৈছোঁ আৰু এতিয়া ইয়াতে বহিছোঁ অলপমান এনেই আৰু মানে ফেনৰ তলত বহিছোঁ কাৰণ ইমান গৰম মানে ইমান গৰমত ইমান মানুহৰ ভিৰৰ মাজত তেনেকৈ ভিডিঅ' বনোৱাটো আচলতে সহজ নহয় তো তথাপিও মই বনাইছোঁ আপোনালোকৰ কাৰণে তো প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব বটনৰ কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়ে সময়ে পাই থাকে আৰু যদি আপোনালোকে মনত হ'ব যে ছেকেণ্ড ডে ভিডিঅ' বিচাৰে তেতিয়াহ'লে কমেণ্টত কৈ দিব মই ছেকেণ্ড ডে ভিডিঅ' দিম আজি আচলতে ভালকৈ দেখুৱাব নোৱাৰিলোঁ আৰু আছিলে কিন্তু মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ ইমান বেছি গৰম সেইটো কাৰণে মই মানে সোনকালে ওলাই দিলোঁ তাৰ পৰাই ইমান বেছি গৰমত থাকিব নোৱাৰি ইমান ভিৰ মানে মানুহ আপোনালোকে গম পাইছে এই ভিডিঅ'ত দেখি পেলাই তো আজিলৈকে ইমানে তেতিয়াহ'লে আজিলৈকে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই গুড নাইট লাভ ইউ অল